Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দুজোপা প্লান্ট যি দুজোপা বাৰ্ডনেছ ফাৰ্ন বুলি কয় আৰু মই মোৰ দুটা ৱাইল্ড কালেকশ্যন বহুত কেইটা ৱাইল্ড কালেকশ্যন মোৰ আছে কিন্তু দুটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই দুটা কৰাৰ কাৰণটো হ'ল কি মানে এইটো চাওক মই এইটো কাৰণতে শ্বেয়াৰ কৰিছোঁ যে এইটো বাৰ্ডনেছ ফাৰ্নৰ বহুত কেইটা ভেৰাইটি আছে তাৰ মাজত এইটো এটা এয়া চাওক এইকেইজোপা গছ বাৰ্ডনেছ ফাৰ্ন বুলি কয় কাৰণ চৰাই বাহবোৰৰ যেনেকৈ চৰাই বাহবোৰ বনায় ঠিক তেনেকুৱাকৈ এনেকৈ চাওক মাজত স্পেচ আছে আৰু চাৰিওফালৰ পৰা পাতবোৰ গজিছে এইজোপা মোৰ ৱাইল্ড কালেকশ্যন হয় কিন্তু বহুতে নাজানে বহুতে মোক সুধে ক'ৰ পৰা আনিছে এইজোপা ক'ৰ পৰা কিনিছে কিন্তু এইজোপা সাধাৰণতে ৱালবোৰত হয় পুৰণি গছবোৰত হয় মই এনেকৈ আনিছিলোঁ আৰু য়েল্লো কালাৰ চাওক এইটো প্লান্টাৰ এইটোত লগাই থৈছোঁ কিমান মৰম লাগিছে চাওক কিন্তু এই ফাৰ্নটো সদায় চেডি এৰিয়াত ৰাখিব লাগে নহ'লে পাতবোৰ জ্বলি যায় আৰু এটা বাৰ্ডনেছ ফাৰ্ন এইটো মই 800ত আনিছিলোঁ এবছৰমান হ'ল আৰু এইটো চাওক পুৰা এয়া চাওক মাজত ফাক এটা থাকে আৰু চাৰিওফালৰ পৰা পাতবোৰ গজে সেইকাৰণে ইয়াৰ নাম বাৰ্ডনেছ ফাৰ্ন হয় এইজোপা কেনেকুৱা লাগিছে জনাবচোন এইজোপা মোৰ খুব বেছি মৰমৰ সকলো প্লান্টছেই মোৰ মৰমৰ কিন্তু এইজোপা মৰমৰ এইটো কাৰণত বেছি কাৰণ এইটো বস্তু এই ফাৰ্নটো আমাৰ ইফালে পোৱা নাযায় আৰু এইটো মই খুব যত্নত ৰাখিছিলোঁ কাৰণ এইটো যদি এবাৰ মৰি গ'লহেঁতেন তেতিয়াহ'লে মই আৰু পটককৈ নাপালোহেঁতেন কাৰণ মই যিটো এৰিয়াত থাকোঁ যিটো ফালে থাকোঁ তাত সেইফালে আমাৰ ছাইডটোত মই এই ফাৰ্নটো কেতিয়াও দেখা নাই মই এবাৰ ছোৱালীক হোষ্টেলত থ'ব যাওঁতে তাৰ পৰা আনিছিলোঁ আৰু এনেকৈ আৰু এটা ৱাইল্ড কালেকশ্যন দেখুৱাই আছোঁ চাব এইটোৰ নামটো মই নিজেও নাজানো এইটো চাওক এইটো পাতটো চাওকচোন কিমান ধুনীয়া আৰু এয়া চাওক কিমান দীঘলীয়া পাত আৰু চাওক বহলো আৰু দীঘলীয়াও ইমান ধুনীয়া চাইনি পাতটো এইটো মই এবাৰ পিকনিক যাওঁতে এইটো বাৰ্ডনেছ ফাৰ্নৰ নিচিনাই মাজৰখিনি খালী চাৰিওফালৰ পৰা পাত আহিছে মই এবাৰ পিকনিক যাওঁতে উঠাই আনিছিলোঁ আৰু এতিয়া সকলোৱে সোধে ইমান ধুনীয়া প্লান্টজোপা ক'ৰ পৰা ল'লে বুলি আপোনালোকৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰিলোঁ বাৰ্ডনেছ ফাৰ্নৰ কেয়াৰ হ'ল মইষ্ট লাগে আৰু ছায়াত ৰাখিব লাগে ছায়া জেগাত ৰাখিলে ধুনীয়াকৈ গ্ৰ' হৈ থাকে এইটো মই ছায়া জেগাত ৰাখিছিলোঁ আৰু চাওক কিমান ধুনীয়াকৈ গ্ৰ' হৈ আছে এয়া মই ওপৰৰ পৰা দেখুৱাই দিছোঁ এইটো চাওক কিমান মৰম লাগে এইটো মোৰতো বহুত মৰম লাগে ঠিক আছে আৰু আজিলৈ বহুত বেছি দীঘলীয়া নকৰোঁ যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আজিলৈ ইমানটি বাই বাই